हेलो हेलो নীলা নীল তুমি ভালে আছানে নীল? নাজানো নীলা মই কেনে আছো তুমি ভালে আছানে তোমালৈ খুব মনত পৰেও তোমাৰ অবিহনে জীৱনটো খুব কষ্টকৰ কাইতৰ মাজতো সাহসেৰে আগুৱাই যোৱাৰ কথা ক'বলৈ তুমি যে আজি মোৰ পৰা বহু নিলগত ধেত কতনো নীলগত এয়া মইচোন তোমাৰ লগতে তোমাৰ হৃদয়ৰ স্পন্দনত সংলগ্ন হৈ ক'বলৈ সহজ ন তোমাৰ কাৰণে কিন্তু তুমিও জানা যে মোৰ সেই হৃদয়ৰ মানুহগৰাকী আজি যে আনৰ কোৱা কি দোষ আছিল মোৰ তোমাক নিস্বাৰ্থভাৱে ভাল পোৱা কি মোৰ অপৰাধ আছিল নে তোমাৰ সৈতে জীৱনটো চুমিব খোজাটো মোৰ অপৰাধ আছিল আৰু নক'বা নীল আৰু নক'বা ময়ো শান্তিত নাই খুব কষ্ট হৈছে মোৰ নীল খুব কষ্ট হৈছে তোমাৰ কষ্ট হৈছে নিজৰ ইচ্ছাত মোক প্ৰত্যাখ্যান কৰি বিয়াত বহি তোমাৰ কেনেকৈ কষ্ট হ'ব তুমি জানা তোমাৰ বিয়াৰ চিঠিখন হাতত পৰাৰ দিনৰ পৰা আজিলৈ প্ৰতিটো দিনেই তোমাৰ স্মৃতিবোৰ বুকুত সাৱটি চকু পানী সামৰিছোঁ অযুত নিশা তোমাৰ ফোন কলৰ কাৰণে বাট চাইছোঁ কিজানি কেতিয়াবা তোমাৰ মনত পৰেই বা আৰু আজি শেষবাৰৰ বাবে তোমাৰ ফোনটিৰ অপেক্ষা কৰিছিলোঁ কিজানি তোমাৰ হৃদয়ৰ চুকত মই আজিও আছোঁৱেই বা মই সুখী নহয় নীল দেউতাৰ শয্যা হাইতাই যে মোক বাধ্য কৰাইছিল অচিনাকি এজনৰ লগত বিয়াত বহিবলৈ মোক দিবলৈ মোৰ স্বামীৰ আজি অলপো সময় নাই ঘণ্টা ঘণ্টা ধৰি চকু পানীৰ আচলেৰে কেৱল নিজক জুখিছোঁ মই জানো নীল মই তোমাৰ ক্ষমাৰ যোগ্য নহওঁ তথাপি কওঁ মই দক্ষিণ পাৰিলে মোক মাফ কৰি দিবা কাৰণ আজিৰ পিছত হয়তো তোমাৰ এই অপৰাধী চিৰদিনৰ কাৰণে অপৰাধমুক্ত হ'ব হেল্ল' হেল্ল' নীলা হেল্ল' হেল্ল' আৰু পিছদিনা বাতৰি কাকতত দেখা গ'ল এটি বাতৰি ব্ৰহ্মপুত্ৰৰ বুকুত দুটা মৃতদেহ দুটা নীল দুৱাৰা আৰু নীলাক্ষী ডেকা বুলি চিনাক্ত কৰা হৈছে।